ঠাকুরের স্মরি হরি বল হরি বল হরি আপনার বার্ষিক যি শ্ৰী শ্ৰী মা ঠাকুৰাণী মন্দিৰৰ যি বাৰ্ষিক পূজা ভাগি হ'ব কাইলৈ আৰু এই উপলক্ষে আচলতে হেৰাই যোৱা প্ৰথা বুলি ক'ব লাগিব কলৰ পৰা তেওঁলোকে যি দনা স্থানীয় ভাষাত দনা বুলি কয় এইবিলাক প্ৰস্তুত কৰি আচলতে পূজাৰ বিভিন্ন কামত এই দনাসমূহ কাইলৈ ব্যৱহাৰ হ'ব আৰু যদি দেখা পায় পাতিলত অহা বা ক্ষীৰ ৰাইজে তেওঁলোকৰ একাংশই এই দনাসমূহ প্ৰস্তুত কৰাত ব্যস্ত আছে। আপোনাৰ কি বনাই আছে? আমি বৰ্তমান আমাৰ এই মা ঠাকুৰাণীৰ পূজাৰ বাবদ আমি দনা বনাই আছোঁ। অহাকালি আমাৰ মা ঠাকুৰাণী পূজা হ'ব। সেই পূজাৰ উপলক্ষে আমাৰ যি বলি বিধান হয় এই বলি বিধানৰ আমাৰ এই চিৰিবিলাক মানে মন্দিৰত আমি কৰিব লাগে প্ৰসাদত। সেইকাৰণে আমি মানে দনা প্ৰায় আমাক 400-500মান লাগে আৰু তাৰপিছত আমাৰ কিছুমান এই নিৰ্মালি দিব লাগে, নিৰ্মলিৰ কাৰণেও আমাৰ লাগে। সেইকাৰণে আমি আজি এই দনাটো দি আছোঁ। আপোনাৰ ক'ৰ পৰা আহিছে? আমি ঘূৰি পাৰা নাই পাপনাতে ভাবে এইটো কি পূজা হয় ইয়াতে? মা ঠাকুৰাণী। আৰু ইয়াতে পূজা কৰিলে কি হয় বুলি বিশ্বাস কৰে মানুহে? মানুহে ফল পোৱাৰ কাৰণে বিশ্বাস কৰে, মনৰ চাৰিয়া পূৰ্ণ কৰি দিয়ে। সেইকাৰণে আপোনাৰ মনত কি বাঞ্ছা আছে, কি আশা কৰে আপুনি? আমাৰ ঘৰবিলাক ভাল কৰি চলিব লাগে, চলি চলিবিলাক বাহিৰত যায় ভালে থাকিব লাগে, এই কামনা কৰোঁ আৰু।